হাই গাইজ ৱেলকাম জনাইছোঁ মোৰ ফাৰ্ষ্ট ব্লগলৈ। আজি মই যাবলৈ লৈছোঁ টাউনলৈ বাৰ লগত। মই ওলাই মেলি ৰেডি হৈ গ'লোঁ। তাৰপিছত ৰৈ আছোঁ বা অহালৈ। এবাৰ আহি গ'ল আৰু আমি গ'লোঁ টাউন আহি পাই গ'লোহি। আজি আমি আহিছোঁ 7-Eleven। আহিয়ে মই ভিডিঅ' কৰাত লাগিলোঁ। বা মেনু চাই আছে। আইচক্ৰীম, তাৰপিছত আমি অৰ্ডাৰ দিলোঁ এটা হোৱাইট চচ পাস্তা, চিজ কেক এটা আৰু 2টা কেপুচিনো। বাই মোক সুধিছে কি খাবি। তাৰপাছত মই বহি আছোঁ, বা আনিব গ'ল। আমাৰ অৰ্ডাৰ আহি পাই গ'লহি। মই চিজ কেক খাইছোঁ। চিজ কেকটো খাবলৈ ইমান ধুনীয়া আছিলে। আমাৰ খাই বৈ হৈ গ'ল। এতিয়া আমি যাম বজাৰলৈ। বায়ে আকৌ পানী বটলটো এৰি থৈ আহিছিলে, সেইটোকো লৈ আহিছে দেই। এতিয়া আমি বজাৰলৈ গৈ আছোঁ। বায়ে কিবা গিফ্ট ল'ব আছিলে, গিফ্ট লৈ আহিছে বায়ে। তাৰপাছত আমি কাপোৰ কিনিলোঁ আৰু আমি ঘৰলৈ উভতিলোঁ। ঘৰ আহি মই ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ মেলি আমাৰ ওচৰৰ বৰপাই এজন আহিলে। বৰপাইক মই ক'লোঁ যে বৰপাই হাই কওক। বৰপাই হাই বুলি মুখেৰে কৈছে, তাৰপিছত ক'লে হাতেৰে কওক। আকৌ হাতখনে দিও কৈছে।